बंद कर इसको। एक मिनट, बंद कर इसको। হেল্ল' গাইজ টু গুড মৰ্ণিং। চ' যদি আগৰ ব্লগটো চাইছে আপোনালোকে গম পাইছে মই বৰ্তমান গৈ আছোঁ কেৰেলা। আৰু এতিয়া টাইম হৈ গ'ল প্ৰায় 8টা বাজিলে ৰাতিপুৱা, আৰু বেছি টাইম নালাগে পাবলৈ। চ' এইটো হৈছে মোৰ ছিট। মই গৈছিলোঁ কানুৰ, আৰু বহুতে জানে কেৰেলাত ইমান ব্লগ কৰা মানে ভিডিঅ' চিডিঅ' কৰা ইমান এলাও নাই। সেইকাৰণে কানুত ব্লগ চলগ নকৰিলোঁ আৰু ডাইৰেক্ট আহি গ'লোঁ এতিয়া কৈকত। আৰু মই এতিয়া বৰ্তমান আছোঁ কৈকতৰ সাগৰ পাৰত আছোঁ। মই য'ত আছিলোঁ তাৰপৰা ৰুমৰ পৰা প্ৰায় 50 টকামান হ'ব ভাড়া ইয়ালৈ। চ' ইয়াতে অকণমান আহি বহিলোঁহি, বহুত টাইম বহিলোঁ ইয়াতে। আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ আছোঁ ৱাইনাড। আজিলৈকে কিমানে শুনিছে কমেণ্ট কৰিব এই জেগাডোখৰ নাম। চ' তালৈ ট্ৰেইনত যাব নোৱাৰি, বাছত যাব লাগিব ইয়াৰ পৰা ৰাতিলৈ বাছ আছে, আৰু ৰাতি গৈ আছোঁ বাছত। বাছলৈ ৰখি মানে বাছ পোৱা নাছিলোঁ, বাছলৈ ৰৈ এতিয়া প্ৰায় টাইম হৈ গ'ল প্ৰায় 12টামান বাজিলেগৈ। মানে এতিয়া ইয়াৰ পৰা তাৰ পাওঁগৈ মানে প্ৰায় 2টামান বাজিবগৈ। 2-2.5 ঘণ্টামান লাগে তাৰ পাওঁতে। 85 নে 90 কিবা এটা আছে কৈকতৰ পৰা। চ' গৈ আছোঁ বাছত। তাৰপৰা আহোঁতে তাত মানে ইমান গৰমটো বহুত বেছি তাত, কিন্তু ৱাইনাডত মানে ইমান ইয়ালৈ প্ৰায় 10 কিলোমিটাৰমান আহিছোঁ, আৰু 10 কিলোমিটাৰমান আহি ইয়াৰ বৰষুণ পালোঁৱে মানে এইখিনিৰ পৰা। এতিয়া পূৰা বৰষুণ দি আছে, কিন্তু কেমেৰাটো বৰষুণতে তিতি আছে। জেগাডোখৰ পূৰা পাহাৰীয়া জেগা হয়, একদম আমাৰ মজা আছে বে। গুড মৰ্ণিং ফ্ৰম ৱাইনাড। মৰ্ণিং নহয়, এতিয়া টাইম হৈ গ'ল প্ৰায় 1টামান বাজিলে, আৰু কিবা এটা খাই লওঁগৈ এতিয়া। কালি আহি পাওঁ মানে প্ৰায় 2:30-3টামান বাজিলে। সেইকাৰণে এতিয়া ৰাতিপুৱা উঠোঁতেও মানে দেৰি হৈ গ'ল অলপ। এতিয়া 1টা বাজিলে, কিবা এটা খাই লওঁগৈ, খাই মেলি তাৰপিছতে ওলাই যাম। আৰু সেইখনতে আছিলে হোটেল। বহুত নম্বৰত চিকেন বিৰিয়ানী খোৱা, ইমান মজা চাইছে নহয়। বিৰিয়ানী খাই ৰুমত নাপালোগৈ, বৰষুণ আহিলেই মানে এইপিনে গোটেই পূৰা বৰষুণ দি আছে। এতিয়া টাইম হৈ গ'ল 2টা, আৰু ইয়াত মানে চব জেগাবিলাক বন্ধ কৰে মানে 5টা বজাত চব বন্ধ হয়। এতিয়া বাজিলে 2টা, আৰু 5টা বজাত বন্ধ কৰে। চাই লওঁ কিমান কি জেগা চাবলৈ পাওঁ। মই এতিয়া যিডোখৰ জেগাত আছোঁ এইডোখৰ হৈছে কলপাতা বুলি কয় এইডোখৰ জেগাডোখৰ নাম। এতিয়ালৈকে ইণ্ট্ৰ'টো দিয়া নাই। চ' হেল্ল' গাইজ টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাস্তা চাওক না, কি হাইফাই ৰাস্তা বে। এতিয়া মনত পৰিছে আকৌ কালি কাহিনীটো হ'ল কি, মানে ৰাতি পুলিচটোৱে আহি পিনে সুধিছেহি, মানে মই যেতিয়া তাত বহি আছিলোঁ না, আপোনাৰ মই বোলো ৰীল এটা বনাওঁ, বোলো ধুনীয়াকৈ ভিডিঅ' এটা বনাওঁ। তাৰপৰা ষ্টেচনত বহি থাকোঁতে মানে পুলিচটো আহি পিনে সুধিছে এইটো কি হয়, কেমেৰা নে কি বুলি কৈছে। মই বোলো কেমেৰা হয়। তাৰপৰা কিমান দি ল'লি, ক'ৰ পৰা ল'লি, এনেকৈ সুধিছে মানে। বাকী বেলেগকৈ একো বেক পোৱা নাই। তাৰপৰা বহুত টাইম কথা পাতিলোঁ, 2 ঘণ্টামান মানে সিহঁতৰ লগতে কথা পাতি থাকিলোঁ। পুলিচ 2টা আহিছিলে, তাৰপৰা সিহঁতৰ 2টাৰ লগতে কথা পাতি মানে 2 ঘণ্টামান বহিছোঁ তাতে। তাৰপৰা বেলেগ একো নক'লে, তেনেকৈ সুধিছে মানে ক'ৰ পৰা ল'লি, কিমান দি ল'লি, তাৰপৰা ইউটিউব চেনেল খুলিছ নে কি নাম আছে, এনেকৈ সুধিছে মানে। বেলেগে বেয়াকৈ একো নক'লে বাৰু। বাকী লগ পাই ভাল লাগিলে কিন্তু পুলিচ কেইজনক। চ' ফাইনেলি আহি পাই গ'লোহি। এইটো কি জেগা কয় নাজানো, খালি জেগাটোৰ নামটো নাজানো। ইয়াতে গৈ টিকেট কাটিব লাগিব, আৰু চলো।
চ' টিকেট কাটি ল'লোঁ এতিয়া ব'লক যাওঁ সোমাই যাওঁ ভিতৰত কি আছেনো তাকে চাওঁগৈ জেগাটো কিন্তু মজা লাগিছে ইমান বেয়া লগা নাই পাৰ্কৰ নিচিনা লাগিছে অলপ চলপ এইবিলাক কিবা সৰু ল'ৰা খেলিবৰ কাৰণে এইবিলাক হেৰি বনাই থৈছে সেইপিনে কাষে কাষে এক পাক ঘূৰি আহিলোগৈ এতিয়া বৰষুণ দিলে ইয়াতে ৰখি দিলোঁ আৰু এইপিনে চাই লওক বৰষুণতে বুট চলাই আছে মোৰ ইয়াৰ পৰা এতিয়া যাবলৈ টাইম হৈ গ'ল এতিয়া বেলেগ জেগাত আকৌ যাবলৈ আছে ত' গৈ থাকোঁ ইয়াৰ পৰা
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই।